বন্ধুসকল, অকল মাছ মাংসৰ ৰেচিপি কিমান চাব। মই আজি অমিতাৰ ফুল আৰু লগতে সৰু আলু কাটি এটা ৰেচিপি বনাবলৈ লৈছোঁ দেই। প্ৰথমে এয়া কেৰাহীত তেল গৰম কৰিছোঁ আৰু এবাৰ পিঁয়াজ আৰু জলকীয়া দিছোঁ। হালধি আৰু নিমখ অবিহনে কোনো চব্জি নহয় জানো। এইবাৰ অমিতাৰ ফুল আৰু সৰু আলু মিহিকৈ কাটি এনেদৰে ভাজিবলৈ লৈছোঁ। ঢাকনিৰে ঢাকি দিছোঁ যাতে সোনকালে আৰু ভালদৰে সিজে। অলপ RCM মছলা দিছোঁ। RCMৰ মছলা বিশেষকৈ মোক বৰ ভাল লাগে। এইবাৰ অসমৰ জাতীয় ফল অৰ্থাৎ নেমু এনেদৰে চেপি দিছোঁ। স্মেল কিন্তু বঢ়িয়া আহিব ধৰিছে দেই। ৱাও, ধুনীয়াকৈ সিজিছে, কালাৰো ভাল হৈছে। মোৰ ৰেচিপি অৰ্থাৎ অমিতাৰ ফুল আৰু সৰু আলুৰ চব্জি বনি গৈছে। প্ৰথমবাৰৰ বাবে এনেদৰে চব্জি বনাইছোঁ, চাওঁচোন কেনে হয়। এইবাৰ মোৰ মৰমজান দৰ্পণক ভাত খোৱাৰ আগত চব্জি টেষ্ট কৰিবলৈ দিম। চাওঁচোন টেষ্ট কৰি ল'ৰাটোৱে কি কমেণ্ট দিয়ে। কেনে হৈছে? বঢ়িয়া। মোৰ দেউতাৰ সন্মুখত 5 ষ্টাৰ হোটেল চেফো ফেল খাব। ল'ৰাৰ কমেণ্টত মই খুচ। এতিয়া এই চব্জিৰ লগতে দালি আচাৰ লৈ এক থালি ভাত খাম দেই বন্ধুসকল। ৰেচিপি খাই নহয়, চাই কেনে পালে জনাব দেই।